এতিয়া চোৱা 10 গ অনুশীলনী 1 নম্বৰ কৈছে গণনা কৰা। প্ৰথমতে গণনা কৰিলোঁ ইয়াতে 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা আছে। এটা কৈছে ইয়াক 7 ভাগ কৰা। তো এনেকৈ 7 ভাগ কৰি দিয়া, 7 ভাগ কৰি দিয়া। তাৰে 3 ভাগক ৰং কৰা। ঠিক আছে, ইয়াতে চোৱা মই 7 ভাগ কৰি লৈছোঁ। 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ 5 ভাগ 6 ভাগ 7 ভাগ। 7 ভাগত 3 ভাগক ৰং কৰিব কৈছে। এই 1 ভাগ 2 ভাগ 3 ভাগ 1 2 3 এই গোটেইকেইটাতে ৰং কৰি দিলোঁ। 7 ভাগত 3 অৰ্থাৎ 14 ভাগত 6। 1 2 3 4 5 6টাত ৰং কৰা হ'ল। ঠিক আছে, প্ৰতিটো ভাগত দুটাকৈ গুটি আছে। মুঠতে 6টা গুটি ৰং কৰা হ'ল। ঠিক আছে, এইটো এভাগ, এইটো এভাগ, প্ৰতিটো এভাগ এভাগ। ঠিক আছে, মুঠতে 7 ভাগ আছে। 7 ভাগত 3 ভাগ, 1 ভাগ 2 ভাগ 3 ভাগৰ ৰং কৰা হ'ল। 3 ভাগত আকৌ কেইটা গুটি আছে? 1 2 3 4 5 6টা। গতিকে 14 ভাগত 6টা গুটিত ৰং কৰা হ'ল, অৰ্থাৎ 7 ভাগত 3। 2 নম্বৰ আছে এটা খৰাহীত 20টা কল আছে, তাৰে 4 ভাগত 3 অংশ পকা কল আছে। মুঠতে পকা কল কেইটা আছে? এইটো চোৱা, খৰাহীটোত কল আছে মুঠতে 20টা। পকা কল কেইটা আছে? 4 ভাগত 3টা আছে। মুঠ পকা কল কেইটা আছে বুলি কৈছে? মুঠতে পকা কল এই 4 ভাগত 3 অংশত কেইটা হ'ব? তো মুঠ পকা কল আছে 4 ভাগত 3, এইটো ইয়াত আছেই। আকৌ মুঠতে কল আছে 20টা। তো 4য়ে 20টো হ'ল ওপৰৰ সংখ্যা। ঠিক আছে, তলত 1 এটা আছে, এই 1টো আমি নেদেখোঁ। গতিকে ওপৰে তলৰে বা তলৰে ওপৰে কেতিয়াবা কটাকটি কৰিব পাৰি, অৰ্থাৎ লঘিষ্ঠ আকাৰলৈ লৈ যাব পাৰি। তো 4য়ে 20ক আমি হৰণ কৰি দিলোঁ। তো হৰণ কৰোঁতে 5 বাৰ গ'ল। এতিয়া 5টো ওপৰৰ সংখ্যা, 3টো ওপৰৰ সংখ্যা, 3 আৰু 5ৰ লগত পূৰণ। তলত 1 এটা আছে, 1টো নেদেখোঁ আমি, উজ্জ্ব হৈ থাকে, গতিকে 1টো নালাগে। তো 3 5 গুণ কিমান হ'ব? 3 পূৰণ 5 15টা হ'ব। মুঠতে পকা কল 15টা আছে। তাৰপিছত 3 নম্বৰটো কৈছে যে এটা শ্ৰেণীত 36জন ছাত্ৰ ছাত্ৰী আছে, তাৰে 2 ভাগৰ 1 অংশ ছাত্ৰী, ছাত্ৰৰ সংখ্যা কিমান? এতিয়া এইটো চোৱা, এটা শ্ৰেণীত 36জন ছাত্ৰ ছাত্ৰী আছে, তাৰে ছাত্ৰীৰ সংখ্যা 2 ভাগৰ 1 অংশ সমানে 2 ভাগ কৰি 1 অংশ ছাত্ৰী। এতিয়া ছাত্ৰৰ সংখ্যা কিমান? মুঠ ছাত্ৰ ছাত্ৰী আছিলে 36, 36ৰ পৰা আমি সমানে 2 ভাগৰ 1 অংশ বিয়োগ কৰিব লাগে। 2 ভাগৰ 1, কাৰ 2 ভাগৰ 1? 36ৰ 2 ভাগৰ 1। তো 2 ভাগৰ 1 পূৰণ 36। তো 2য়ে 36ক হৰণ কৰিলোঁ, 18 বাৰ গ'ল। এতিয়া এইফালে থাকিলে 18 পূৰণ 1, 18 পূৰণ 1, 36টো তললৈ নামি আহিলে। এতিয়া 36 বিয়োগ 18 পূৰণ 1, 18 গুণে 18, 36 বিয়োগ 18, 36ৰ পৰা 18 গ'লে 18জন। মুঠতে ছাত্ৰ সংখ্যা 18জন। ঠিক আছে, তাৰপিছত 4 নম্বৰ কৈছে যে মাৰ্বল আছে 20টা, তাৰে 1/4 সেউজীয়া। কিমান সেউজীয়া মাৰ্বল আছে আৰু কিমানটা সেউজীয়া নোহোৱা মাৰ্বল আছে? মাৰ্বল মুঠতে 20টা আছে, তাৰে 1/4 সেউজীয়া বুলি কৈছে। সেইটো চোৱা, মুঠ মাৰ্বল আছে 20টা, সেউজীয়া মাৰ্বল আছে 1/4। 1/4 মানে 4 ভাগৰ 1 অংশ। তো সেউজীয়া মাৰ্বল মুঠতে কেইটা আছে? 1/4। কাৰ 1/4? 20ৰ 1/4। 4 ভাগৰ 1 পূৰণ 20। 4য়ে 20ক হৰণ কৰি দিলোঁ, 4 5 বাৰ গ'ল। এতিয়া 5 এগুণে 5, মুঠতে 5টা সেউজীয়া মাৰ্বল আছে। 1/4 মানে 5টা। তো সেউজীয়া নোহোৱা মাৰ্বল কিমান আছে? তো যদি 5টা মাৰ্বল সেউজীয়া, বাকীখিনি সেউজীয়া নহয়, তো 20 বিয়োগ 5 সমান 15টা আছে সেউজীয়া নোহোৱা মাৰ্বল। তাৰপিছত এইফালে চোৱা, 5 নম্বৰটো কাৰ্যকলাপ এখিনি কৰিবলৈ দিছে। এইখিনি তো আলু দিয়া আছে 1 কেজিত 20 টকা, পিঁয়াজ 1 কেজিত 24 টকা, বিলাহী 1 কেজিত 30 টকা, গাজৰ 1 কেজিত 20 টকা, ওলকবি 1 কেজিত 16 টকা, বন্ধাকবি 1 কেজিত 10 টকা। এতিয়া ইয়াতে কুৱেশ্যন কেইটামান দিছে। 2 কিলোগ্ৰাম আলুৰ দাম কিমান হ'ব? তো 1 কিলোগ্ৰাম আলুৰ দাম 20 টকা। তো 2 কিলোগ্ৰাম আলুৰ দাম 20 পূৰণ 2 সমান 40 টকা হ'ব। এনেকৈ কৰিব লাগিব। ঠিক আছে, এইটো চোৱা, 2 কিলোগ্ৰাম আলুৰ দাম কিমান সুধিছে? 1 কিলোগ্ৰাম আলুৰ দাম 20 টকা। তো 2 কিলোগ্ৰাম আলুৰ দাম 2 পূৰণ 20 টকা সমান 40 টকা। 2 20 গুণ 40। ঠিক আছে, তাৰপিছত খ নম্বৰ আছে আধা কিলোগ্ৰাম বিলাহীৰ দাম কিমান? তো 1 কিলো বিলাহীৰ দাম কিমান দিয়া আছে? 30 টকা। 30ৰ আধা 15 হ'ব। আধা কিলোগ্ৰাম বিলাহীৰ দাম 15 টকা হ'ব। এইটো চোৱা, আধা কিলোগ্ৰাম বিলাহীৰ দাম, তো আধা কিলোগ্ৰাম মানে 2 ভাগৰ 1। আমাক দিয়া আছে কিতাপত কি? 1 কিলোগ্ৰাম বিলাহীৰ দাম 30 টকা। তো আধা মানে 2 ভাগৰ 1, 2 ভাগৰ 1 কিলোগ্ৰাম বিলাহীৰ দাম 30 পূৰণ 2 ভাগৰ 1। তো 2য়ে 30ক আমি হৰণ কৰিলোঁ, 15 হ'ল। 15ৰ লগত 1 পূৰণ কৰিলোঁ, 15ই হ'ব।
15 টকা হ'ল। তাৰপিছত কৈছে গ নম্বৰটো 4/1 কিলোগ্ৰাম গাজৰৰ দাম কিমান? 4/1 তাৰমানে 1 কেজি 4 ভাগ কৰি পেলাই এভাগ গাজৰ লৈছে। এতিয়া 1 কেজি গাজৰৰ দাম আকৌ 20 টকা। তো 4/1 কিলোগ্ৰাম গাজৰৰ দাম এইটো হ'ব 20 পূৰণ 4/1। তো 4 20 হৰণ কৰিলোঁ 5 হ'ল, 5 এগুণে 5। মুঠতে এপোৱা বুলি যিটো কওঁ আমি, এপোৱা গাজৰৰ দাম 5 টকা হ'ব। ঠিক আছে। তাৰপিছত আছে এটা বন্ধাকবিৰ ওজন 4/3 কিলোগ্ৰাম। কবিটোৰ দাম কিমান? 1 কিলোগ্ৰাম বন্ধাকবিৰ দাম আমাক 10 টকা দিয়া আছে। তো 4/3 কিলোগ্ৰাম আছে এটা কবিত। 4/3 কিলোগ্ৰাম কবিৰ দাম হ'ব 10 পূৰণ 4/3। এইটো কটা কাটি কৰিলোঁ 10 আৰু 4 লগত। প্ৰথমতে 2য়ে কাটিলোঁ, 2 5 গুণ 10, 2 2 গুণ 4 হ'ল। তো ওপৰত 5 পূৰণ 3 থাকিলে, তলত 2 আছে, এইটো 2। ঠিক আছে। 5 3 গুণ 15, তলত 2, 2য়ে 15 হৰণ কৰিলোঁ 7 টকা 50 পইচা। ঠিক আছে। 4/3 কিলোগ্ৰাম বন্ধাকবিৰ দাম 7 টকা 50 পইচা। তাৰপিছত উঙতো কৈছে চোৱা, 2/1 কিলোগ্ৰাম পিঁয়াজৰ দাম বেছি নে 1 কিলোগ্ৰাম বন্ধাকবিৰ দাম বেছি? 2/1 কিলোগ্ৰাম পিঁয়াজৰ দাম, তাৰমানে আধা কেজি পিঁয়াজৰ দাম। তো 1 কেজি পিঁয়াজৰ দাম কিমান দিয়া আছিলে? 24 টকা। 1 কেজি পিঁয়াজৰ দাম 24 টকা। তো আধা কেজিৰ দাম 12 টকা হ'ব। তো আধা কেজি পিঁয়াজৰ দাম বেছি হ'ব, কাৰণ 1 কেজি বন্ধাকবিৰ দাম 10 টকাহে আছে। এইফালে 12 টকা হ'ব আধা কেজিত। তো 1 কেজি বন্ধাকবিৰ দাম 10 টকা, ইয়াত আধা কেজি পিঁয়াজৰ দাম 12 টকা হ'ব। গতিকে আধা কেজি পিঁয়াজৰ দাম বেছি। প্ৰথম চোৱাটো তুমি নিজে কৰি ল'বা এইটো। 6 নম্বৰটো কৈছোঁ চোৱা, 1 লিটাৰ গাখীৰ দাম 48 টকা। লীলাই আধা লিটাৰ গাখীৰ কিনিলে, মিনাই 1 পোৱা অৰ্থাৎ 250 মিলিলিটাৰ গাখীৰ কিনিলে। ৰীনাই 1 পোৱা অৰ্থাৎ 250 মিলিলিটাৰ গাখীৰ কিনিলে। তিনিও মিলি মুঠতে দোকানীজনক কিমান টকা দিলে? 250 মিলিলিটাৰ মানে 1 লিটাৰৰ 4/1 অংশ। 1 লিটাৰত 1000 লিটাৰ থাকে। এতিয়া এইটো চোৱা, দিয়া আছে 1 লিটাৰ গাখীৰ দাম 48 টকা। তো লীলাই গাখীৰ কিনিলে আধা লিটাৰ। তো আধা লিটাৰ মানে 2/1। তো লীলাই দিব লগা টকাৰ পৰিমাণ কিমান হ'ব? 48 টকাৰ 2/1 টকা। তো 2য়ে 48ক হৰণ কৰিলোঁ, 24 বাৰ গ'ল। 24ৰ লগত 1 ওপৰত 1 এটা আছে, 24 পূৰণ 1 সমান 24 টকা হ'ল। তো আধা লিটাৰ গাখীৰৰ দাম 24 টকা। তো মিনাই গাখীৰ কিনিলে 250 মিলিলিটাৰ অৰ্থাৎ 4/1 অংশ। আমাক কিতাপত দিয়া আছে 4/1 অংশ বুলি। আমি জানো যে 1000 মিলিলিটাৰ 1 লিটাৰ, 500 মিলিলিটাৰ আধা লিটাৰ 2/1। তো 250 মিলিলিটাৰ হ'লে মানে 4/1 হ'ব। এইখিনি তোমালোকে লিখিব নালাগে, মানে লিখিব লাগিব, বহীখনৰ ছাইডত লিখিবা। মই অংকটো মাজতে লিখি দিলোঁ। অংকটো লিখোঁতে তাৰমানে এইখিনি লিখিব নালাগে। ঠিক আছে। এতেকে মিনাই দিব লগা টকাৰ পৰিমাণ 48 টকাৰ 4/1 অংশ পূৰণ কৰিব লাগিব চব। ঠিক আছে। তো 4য়ে 48ক 12 বাৰ গ'ল। 12ৰ লগত 1 পূৰণ, 12 এগুণে 12। মুঠতে 250 মিলিলিটাৰ গাখীৰৰ দাম 12 টকা। আকৌ ৰীনাই গাখীৰ কিনিলে 250 মিলিলিটাৰ, একে সমানে কিনিলে মিনাৰ লগত। তো ৰীনাই দিব লগা টকাৰ পৰিমাণ একেই হ'ব, 48 পূৰণ 4/1 অংশ 1 টকা। তো 4য়ে 48ক হৰণ কৰি দিলোঁ, 12 হ'ল। তো 12ৰ লগত ওপৰৰ 1টোৰ লগত পূৰণ, 12 এগুণে 12 টকা। এতিয়া তিনিও মুঠতে কিমান টকা দিব লাগিব দোকানীজনক? তো লীলাই দিব লাগিব 24 টকা, মিনাই দিব লাগিব 12 টকা আৰু ৰীনাই দিব লাগিব 12 টকা। মুঠতে গোটেইখিনি যোগ কৰি দিলোঁ। যোগ কৰি দিলে মানে 48 টকা হ'ল। অৰ্থাৎ 1 লিটাৰ গাখীৰ কিনিলে তিনিও মিলি। ঠিক আছে।